আজি আমি আমাৰ এই গ্ৰিজন গাঁও এলপি স্কুল তো আজি আমি বিল্ডিং এটা বনাবলৈ আমাৰ বিটিসি চৰকাৰৰ ফালৰ পৰা এছওপিডি ফাণ্ডৰ পৰা 20 লাখ টকা ধাৰ্য কৰা হৈছে। তো আজি আমাৰ এই গ্ৰিজন গাঁও ৰাইজে তথা গ্ৰিজন গাঁও স্কুল সমিতিৰ পৰা এই বিল্ডিংটো বনাবৰ কাৰণে যে আধাৰশিলা ইয়াত কৰিবলৈ মোক বিশেষকৈ তেখেতসকলে নিমন্ত্ৰণ জনাইছিল। তো মই আজি ইয়াত উপস্থিত হৈ এই আধাৰশিলাটো আৰু আমাৰ বিশেষকৈ আজি এই প্ৰগ্ৰামত আমাৰ চিৰলি বিধানসভাৰ বিধায়ক তেখেত জয়ন্ত বসুমতাৰী ডাঙৰীয়া উপস্থিত আছিল। আমাৰ দলৰ কৰ্মকৰ্তাসকলে ইয়াত উপস্থিত আছিল। তো আজি আমাৰ বিটিসি কাউন্সিলে এনেকৈ বহুত বছৰ ধৰি যিবিলাক স্কুলবিলাক মানে বিল্ডিং হোৱা নাই, মানে স্কুলবিলাকৰ একেবাৰে যে আজি মই ইয়াত আহি দেখিছোঁ, আপোনালোকে নিশ্চয় আপোনাৰ মিডিয়াৰ পৰাও ইয়াত অলপ আপোনালোকে চাই আছে যি ধৰণৰ অৱস্থা স্কুলৰ। এই ধৰণৰ কোনো মানে ল'ৰা ছোৱালী বাৰিষা দিনত মানে শিক্ষাদান কৰাৰ ক্ষেত্ৰত আমাৰ শিক্ষকসকলৰ যি ধৰণৰ অসুবিধা হ'ব, ইয়াত এই বিল্ডিংটো যি আছে এই বিল্ডিংটোৰ পৰা স্পষ্টকৈ এটা আমি মানে দেখিছোঁ যে ইমান দিন ধৰি আমাৰ শিক্ষকসকলে বা আমাৰ ল'ৰা ছোৱালীসকলে কেনেকৈ শিক্ষাদান কৰিছিল ইয়াত বাৰিষা সময়ত তেওঁলোকে নিশ্চয় বহুত মানে অসুবিধা পাইছিল। তো এইবাৰ আমাৰ ইয়াৰ ৰাইজে তথা আমাৰ এই এৰিয়াৰ ইণ্টেলেকচুৱেলসকলে মানে স্কুল এটা বিল্ডিংটো লাগিব বুলি আমাৰ চৰকাৰক আবেদন কৰাত আমাৰ চৰকাৰৰ ফালৰ পৰা 20 লাখ টকাটা আমি ইয়াত ধাৰ্য দিছোঁ। আৰু নিশ্চয় মই ভাবোঁ এই বিল্ডিংটো অতি সোনকালে যিজন মানে ঠিকাদাৰে ইয়াত কাম কৰিব অতি সোনকালে বাৰিষা অহাৰ আগতে এই বিল্ডিংটো বনাই দিব আৰু অহা বাৰিষাত যাতে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাদান লোৱাৰ ক্ষেত্ৰত বা শিক্ষকসকলে শিক্ষাদান কৰাৰ ক্ষেত্ৰত তেনেকুৱা কোনো অসুবিধা নাপায়। আৰু চৰকাৰৰ ফালৰ পৰা এইটো মাথোন নহয়, আমাৰ বিটিআৰৰ চিফ ডাঙৰীয়াই শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ বহুত মানে গুৰুত্ব দিছে। যিটো মানে আজি যোৱা 17 বছৰ যি দলৰ শাসন আছিল, এই দলৰ শাসনৰ সময়ত শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলে কি গুৰুত্ব দিছে বুলি আমি যদি ক'বলৈ যাওঁ, আপোনালোকে আজিৰ এই বৰ্তমান যি ধৰণৰ এই স্কুলৰ যি অৱস্থা আছে, বিল্ডিং আছে, ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে। আজিৰ 17 বছৰৰ শাসনত এখেতসকলে অলপ হ'লেও এটা যে স্কুল ঘৰটো নিৰ্মাণ কৰিব লাগে এই কথাটো তেখেতসকলে কোনো চিন্তা নাই। মাত্ৰ ঠিকাদাৰ ৰাজনীতি কৰি ঠিকাদাৰক লৈ য'ত অলপ বেনিফিট হ'ব, য'ত লাভ হ'ব তাতে কামবিলাক পইচাবিলাক তেখেতসকলে খটাইছে। তা আমাৰ চৰকাৰে বিশেষকৈ এইটো কৰা নাই। সমাজৰ কাৰণে, ৰাইজৰ কাৰণে তথা সৰ্বাংগীন বিটিআৰ ডেভেলপ কৰিবৰ কাৰণে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমি সকলোতকৈ বিশেষকৈ গুৰুত্ব দিব লাগে বুলি আমাৰ ছাৰে বিটিআৰ চিফ ছাৰে এইবিলাক কথাটো লৈ আগুৱাই আছে। তো এইটোৰ এটা প্ৰমাণ আজিৰ এই 17 বছৰত ইয়াত এটা বিল্ডিঙো হোৱা নাই, কিন্তু বিটিআৰ কাউন্সিল হোৱাৰ 1 বছৰত ভিতৰতে প্ৰথম এছওপিডি ফাণ্ডৰ পৰাই আমি ইয়াত মানে বিল্ডিং এটা দিছোঁ। এনেকৈ বহুত স্কুলবিলাক দিয়া হৈছে, কিন্তু গ্ৰিজন গাঁৱত আমি আজি ইয়াত মানে এটা আধাৰশিলা কৰিছোঁ। আৰু মই ভাবোঁ নিশ্চয় এই বিল্ডিং হোৱাৰ পিছত ইয়াৰ মানে শিক্ষাৰ্থীসকলে ইয়াত লাভান্বিত হ'ব।